হেল্ল' ষ্টুডেণ্ট, আজিৰ ভিডিঅ'টোত আমি তোমালোকক কিছুমান কমন কুৱেশ্যন দিবলৈ গৈ আছোঁ যিকেইটা পৰীক্ষাত 100% আহিব। তো ব'লা আমি ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে তোমালোকক এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ চেনেলখন তোমালোকে ভিডিঅ'বোৰ চোৱা, কিন্তু তোমালোকে চেনেলখন ছাবস্ক্ৰাইব নকৰা। তো অনুগ্ৰহ কৰি আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিবা। আৰু শুনা, ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে তোমালোকক কৈ দিছোঁ যে এই কুৱেশ্যন কেইটা পঢ়ি বহি নাথাকিবা, যে এই কুৱেশ্যন কেইটা এক্সামত আহিব। এক্সামত কিন্তু ডাইৰেক্ট কুৱেশ্যন কেতিয়াও নাহে। মেথছত তোমালোকক আগতে কোৱা আছে যে মেথছত যিকেইটা সংখ্যাৰ মান আছে, সংখ্যাৰ মানকেইটা চেঞ্জ হ'ব, মানে কুৱেশ্যনবোৰ ডাইৰেক্ট কুৱেশ্যন কেতিয়াও নাহে। তো তোমালোকে এইটো মানে মাইণ্ডত ৰাখি যে ডাইৰেক্ট কুৱেশ্যনবোৰ নাহে, কিন্তু যিকেইটা কুৱেশ্যন দিছোঁ এনেকুৱা ধৰণৰ কুৱেশ্যন 100% থাকিব। তো তোমালোকে বহুত ভাল কৰি প্ৰেক্টিছ কৰি যাবা, সকলোকেইটা নিয়ম ভাল কৰি মনত ৰাখি যাবা, তো তোমালোকে মেথছত বহুত ভাল মাৰ্ক কেৰি কৰিব পাৰিবা। তো ব'লা আমি কুৱেশ্যন কেইটা ভালদৰে চাই লওঁ। তো 1 নম্বৰ কুৱেশ্যনত আছে, যদি হয় তেন্তে মান নিৰ্ণয় কৰা cot a 4/3 দেন 1/sin a প্লাছ 1 cos a ইকুৱেল টু হোৱাট। এই কুৱেশ্যনটো ৰিপিটেড কুৱেশ্যন হয়, তো তোমালোকে এই কুৱেশ্যনটো ভালদৰে প্ৰেক্টিছ কৰিবা। এই ধৰণৰ কুৱেশ্যন তোমালোকে কুৱেশ্যন পেপাৰত পাবা। এতিয়া 2 নম্বৰ কুৱেশ্যনটো চাব ব'লা। 2 নম্বৰ কুৱেশ্যনটোত আছে, এটা আয়তক্ষেত্ৰৰ দিক প্ৰস্থতকৈ 8 চেণ্টিমিটাৰ বেছি। আয়তক্ষেত্ৰটোৰ কালি 240 চেণ্টিমিটাৰ হ'লে আয়তক্ষেত্ৰটোৰ দিক আৰু প্ৰস্থ নিৰ্ণয় কৰা। তো এই কুৱেশ্যনটো চাবা তোমালোকে, এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে পাবা। আয়তক্ষেত্ৰৰ কুৱেশ্যন পাবা, তাৰপিছত তোমালোকৰ ত্ৰিকোণৰ কুৱেশ্যন পাবা, তাৰপিছত তোমালোকৰ চাৰ্কেলৰ কুৱেশ্যন পাবা। তো এতিয়া ব'লা আমি 3 নম্বৰ কুৱেশ্যনটো চাওঁ। 3 নম্বৰ কুৱেশ্যন আছে, ত্ৰিকোণমিতিৰ অভেদ ব্যৱহাৰ কৰি প্ৰমাণ কৰা sin θ মাইনাছ cos প্লাছ a sin θ প্লাছ cos θ ইকুৱেল টু 1 sec θ মাইনাছ tan θ। তো এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ থিটাৰ কুৱেশ্যন হয়, তোমালোকে চাবা। আৰু 4 নম্বৰ কুৱেশ্যনত আছে, 5 বছৰৰ আগত এৰ বয়স যদি 3 গুণ আছিল আৰু 10 বছৰ পিছত এৰ বয়স 3ৰ বয়সৰ 2 গুণ হ'ব, এ আৰু বিৰ বৰ্তমান বয়স উলিওৱা। তো এই কুৱেশ্যনবোৰ বহুত ইম্পৰ্টেণ্ট হয়, এই কুৱেশ্যনবোৰ কিন্তু আহিবই। এ বি মানকেইটা সলনি থাকিব, বেলেগ কিবা কিবি দি থাকিব, কিন্তু এই কুৱেশ্যনটো আহিবই। এই কুৱেশ্যনটো বহুত ৰিপিটেড হয়, তো তোমালোকে কুৱেশ্যনটো ভালদৰে চাবা। আৰু 5 নম্বৰত আছে, দুটা সদৃশ ত্ৰিভুজৰ কালি সমান হ'লে প্ৰমাণ কৰা যে ত্ৰিভুজ দুটা সৰ্বসম। তোমালোকে এই কুৱেশ্যনটো চাবা ভাল কৰি। এই কুৱেশ্যনটোত কিন্তু কোনো ধৰণৰ মান দিয়া নাই, এইবোৰ কুৱেশ্যন কিন্তু বহুত থাকে। এতিয়া আমি ব'লা 6 নম্বৰ কুৱেশ্যনটো চাওঁ। 6 নম্বৰ কুৱেশ্যনটোত আছে, ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি 867 আৰু 255ৰ গসাউ নিৰ্ণয় কৰা। তোমালোকে নিশ্চয় মানে এই ধৰণৰ গণিতবোৰ তোমালোকৰ টেক্সট বুকৰ পৰা কৰিছা। টেক্সট বুকত এনেধৰণৰ বহুত এক্সাম্পল আছে, তো তোমালোকে এই কুৱেশ্যনটো ভালদৰে চাবা। গসাউৰ পৰা কিন্তু এটা আহিবই। এতিয়া ব'লা আমি 7 নম্বৰ কুৱেশ্যনটো চাওঁ। 7 নম্বৰ কুৱেশ্যনটো আছে, চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল যায় কেন্দ্ৰত এটা সমকোণ কৰে। অনুৰূপ গৌণ বৃত্তখণ্ডৰ কালি নিৰ্ণয় কৰা, লগতে মুখ্য বৃত্তকালৰ কালি নিৰ্ণয় কৰা। তো ষ্টুডেণ্ট এই কুৱেশ্যনটো চাবা ভাল কৰি। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, মানে যিকেইটা কুৱেশ্যন দিছোঁ মোষ্ট কমন হয়, মোষ্ট ইম্পৰ্টেণ্ট। তো আহিবই এইকেইটা, মানে এইকেইটা নিয়মত কুৱেশ্যন তোমালোকে পাবাই কুৱেশ্যন পেপাৰত। যেতিয়া তোমালোকে এক্সামখন লিখি থাকিবা, তো তোমালোকৰ মনত আহিব যে এই কুৱেশ্যনটো কিন্তু টাইপ দিয়া দিছিল আমাক ছাৰে। তো ব'লা আমি এতিয়া নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যনটোত আছে, যদি x² প্লাছ bx প্লাছ c বহুপদটোৰ দুটা শূন্য a আলফা আৰু বিটা হয়, তেন্তে দেখুওৱা যে cx² মাইনাছ b² মাইনাছ 2c ব্ৰেকেট ক্ল'জ x প্লাছ c বহুপদটোৰ এটা শূন্য আলফা বাই বিটা। তো এই কুৱেশ্যনটো কিন্তু তোমালোকৰ টেক্সট বুকত আছে, টেক্সট বুকৰ পৰা কুৱেশ্যনবোৰ দিয়া হৈছে। এনেধৰণৰ কুৱেশ্যন তোমালোকৰ টেক্সট বুকত বহুত আছে। তো ব'লা আমি এতিয়া 9 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 9 নম্বৰ কুৱেশ্যনটোত আছে, কি চৰ্তত px³ প্লাছ ax² প্লাছ rx প্লাছ 3 ইকুৱেল টু 0 এটা ত্ৰিঘাত সমীকৰণ হ'ব। মানে এই কুৱেশ্যনটো কিন্তু তোমালোকৰ উদাহৰণৰ পৰা দিয়া হৈছে, তোমালোকৰ কিতাপৰ উদাহৰণ আছে, উদাহৰণৰ পৰা দিয়া হৈছে। তো ষ্টুডেণ্ট ব'লা এতিয়া আমি 10 নম্বৰ কুৱেশ্যনটো চাওঁ। 10 নম্বৰ কুৱেশ্যন আছে, এনৰ বৰ্গ আৰু n+1 বৰ্গৰ মাজত 2n এটা স্বাভাৱিক সংখ্যা থাকে, যেনে 11² আৰু 12² মাজত 2 × 11 = 22 এটা স্বাভাৱিক সংখ্যা আছে। এইটো মানে প্ৰুভ কৰা, মানে প্ৰমাণ কৰা। তো এই কুৱেশ্যনটো তোমালোকে ভাল কৰি চাবা। এতিয়া 11 নম্বৰ কুৱেশ্যন। 11 নম্বৰ কুৱেশ্যনটো আছে, 3/2, 1/2, -1/2, -3/2 এই সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d কিমান লিখা। অন্তৰ কিমান মানে ডিফাৰেঞ্চ কিমান সেইটো লিখিব দিছে।
তোমালোকে এই টাইপৰ কুৱেশ্যনবোৰ চাবা, এই টাইপৰ কুৱেশ্যনবোৰ আহিব এটা। আৰু 12 নম্বৰ কুৱেশ্যনটো চাবা, 12 নম্বৰ কুৱেশ্যনটো যিটো আছে যে পি কিউ আৰ ইকুৱেল টু 90 ডিগ্ৰী, তোমালোকে এই কুৱেশ্যনটো ভালদৰে চাবা। এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন ইয়াতে এটাই দিয়া আছে। তো এই ধৰণৰ কুৱেশ্যন নিশ্চয় এটা এক্সাম্পলত দিব। তো তোমালোকে এইটো অলপ ধ্যান দি পঢ়িবা, ধ্যান দি পঢ়িলে তোমালোকে বুজি পাবা, আৰু কুৱেশ্যনবোৰ তোমালোকৰ টেক্সটবুকত পাই যাবা। টেক্সটবুকৰ পৰাই মানে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ বাছি উলিয়াই দিয়া হৈছে। তো 13 নম্বৰ কুৱেশ্যনটো চাওঁ আমি বোলা। 13 নম্বৰ কুৱেশ্যনটো আছে, যদি 4x² + 3x + 7 বহুপদৰ শূন্য এটা আলফা আৰু বিটা হয়, তেন্তে 1/α + 1/βৰ মান কিমান হ'ব? কুৱেশ্যনটো কিন্তু বহুত ইণ্টাৰেষ্টিং হয়, তো তোমালোকে চাবা কুৱেশ্যনটো। বোলা এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যনটো আছে, যদি এটা এপিৰ এনতম পদটো 3n + s হয়, তেন্তে ইয়াৰ সাধাৰণ অন্তৰ কিমান হ'ব? এইটো কিন্তু বহুত ইজি কুৱেশ্যন, তোমালোকে চাবা। তো এতিয়া আমি আগবাঢ়োঁ আমাৰ লাষ্ট কুৱেশ্যনলৈ। লাষ্ট কুৱেশ্যনটো হ'ল, ঊৰ্ধ্বক্ৰমত সজোৱা তথ্যৰাজি 25, 30, x + 30, 35 + x, 40 + xৰ মাধ্যম 35 হ'লে xৰ মান কিমান হ'ব? তো ষ্টুডেণ্ট, তোমালোকে এই কুৱেশ্যনটো বহুত ভালদৰে বা বহুত মানে কেয়াৰ হৈ এই কুৱেশ্যনটো কৰিবা, কাৰণ এনেকুৱা কুৱেশ্যন কিন্তু আৰু নাই। এনেকুৱা কুৱেশ্যন তোমালোকৰ এটা নিশ্চয় আহিব। তো এইখনেই আছিল আমাৰ লাষ্ট কুৱেশ্যন। তো এইকেইটা কুৱেশ্যন যদি তোমালোকে এক্সামত যোৱাৰ আগৰ দিনা মানে ভাল কৰি প্ৰিপেয়াৰ কৰি যোৱা, মানে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ তোমালোকে প্ৰিপেয়াৰ পাবা, এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবোৰ হয়, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনেকুৱা দেখা গৈছে। তো তোমালোকে ডাইৰেক্ট মানে এই বস্তুবিলাক নপঢ়ি মানে বেলেগ মান চেঞ্জ কৰি কৰা ট্ৰাই কৰা। যদি তোমালোকে এবাৰ বুজি কৰিব পাৰা, তেন্তে কিন্তু তোমালোকে 100% মাৰ্ক মেথছত কেৰি কৰিব পাৰিবা। আৰু মেথছত 100 পোৱা ইমান ডাঙৰ কথা নহয়, কাৰণ মেথছত কোনো মুখস্থ কৰিবলগীয়া বস্তু নাই, সব বস্তু তোমালোকে বুজি পাই কৰিবা। তো বুজি পাই কৰিলে কোনো টেনশ্যন নাই। তো আজিৰ ভিডিঅ'টো আমি ইয়াতে শেষ কৰিছোঁ। তোমালোকে আমাৰ চেনেলখন যদি ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ছাবস্ক্ৰাইব কৰি দিবা, আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিবা, আৰু ভিডিঅ'টোত এটা লাইক শ্বেয়াৰ কৰি জনাবা যে ভিডিঅ'টো তোমালোকৰ কেনেধৰণৰ হেল্প হৈছে।